You don't forget your first love. We were young and wild, we were up all night. You don't forget that summer sun 2009. We were feeling high, and I got drunk for the first time. I thought I was cool. I thought I looked smooth in your eyes and tried to make a move. It was our time, the time of our lives. You were on my mind, my ride or die. It was our time, the time of our lives. You were on my mind, my ride or die. Yeah. Hello guys, welcome to our YouTube channel Kishore and Mridu's vlog. আজি আমি আহিছো দীপৰ বিল গটিকে দীপৰ বিল পক্ষী উদ্যান আপোনালোক সকলোৰে চিনাকি হয় একচুয়ালি কিন্তু ইভিনিং আউটিংৰ কাৰণে আহিছো আমি সো বহুত ভাল লাগিব এইখিনি সিজন নে দীপৰ বিল আহিবৰ কাৰণে সো এবাৰ দেখাম গোটেই ভিউজ খিনি সিনাৰি খিনি আগলৈ ভিডিওটো চাই থাকিব এইটো ৰাস্তাটো বলক ভিতৰলৈ সোমাই যাম এবাৰ কি আছে চাম গৈ এইখিনি গাৰ্ডেন বনাব চাগে এই লাভ দীপৰ বিল তুমিও পাৰিবা মুখখন সোমাই দি পেলাই এইটো এটা বৰটকলা বহুত পায় ইয়াতে আৰু এইটো ৱাচ টাৱাৰ পিছত উঠি চাম দেই ইয়াতে ওয়াও কি ধুনীয়া লাগিছে চাওক ৰাইজ মজা লাগিছে না পুৰা ডাঙৰ সাগৰ যেন লাগে সাগৰ নহয় নদী টাইপ লাগে আৰু কিন্তু পানীখিনি বন্ধ যে সেইকাৰণে বিল বুলি কয় দীপৰ বিল দ্বীপ একচুৱেলি নামটো এই হাতীৰ আন এটা নাম দ্বীপ সেইকাৰণে দীপৰ বিল ৰখা হৈছে কাৰণ ইয়াতে হাতী বহুত আহে ৰাতি পানী চানী খাব আহে আৰু ওচৰে পাজৰে পাহাৰ চাহাৰ আছে মাছ মাৰিব জানুৱাৰীৰ প্ৰথমটো ৰবিবাৰত দিব ৰাইজে মাৰিব এই ট্ৰেইন আহিছে ৰ'ব চাওঁ এই ট্ৰেইন এইখন কি মালগাড়ী নেকি মালগাড়ী হয় দীপৰ বিলৰ মাজৰ মাটি এইখিনি কাৰোবাৰ দখলত আছে এইখিনি কোনোবাই মাটিখিনি লৈছে নেকি খাই কিনছি বা মই কিনিব পৰা হ'লে ভাল আছিল মই আপোনালোকক দেখাই গৈ থাকিম গোটেই এৰিয়াটো দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈকে ট্ৰেইনখন গৈ আছে এইখন বহুত লম্বা মালগাড়ী যে চৰাই আহি আছে মই দেখাই আছোঁ ৰ চৰাই আহি আছে সৰু সৰু এইটো কাউৰী নেকি কেইটা পৰিভ্ৰমী চৰাই নহয় চৰাই হয় বাৰু পৰিভ্ৰমী চৰাই লাগে মোক আচ্ছা নাও আছে নাওবোৰ কিন্তু চলিবও নিদিয়ে চলাবও নিদিয়ে কিবা হা উঠিবও নিদিয়ে বোলো পইচা অলপ দি পেলাই অলপ ঘূৰিলো হয় চাব মন যায় নে দীপৰ বিলখন সেইটো চাইডে বা কেনেকুৱা লাগে আকৌ সেইটো চাইডে সেই দেখিছে যে সেইটো চাইডে আপোনাৰ সেই নেশ্যনেল হাইৱেটো আছে আমি সিপিনে আজাৰা যাওঁ VIP যাওঁ এয়াৰপৰ্ট যাওঁ মিৰ্জা যাওঁ ছয়গাঁও যাওঁ এইটো চৰাই এইটো সেইখন কি ধুনীয়া লাগিছে মোৰ নিচিনা উৰি গ'ল ফটো এটা মাৰিম বুলি ভাবিছিলো ক'ত পৰে ক'ৰবাত পৰ ওচৰতে ফটো মাৰিলো হয় গ'ল কিন্তু হাই ভল্টেজ তার মাই গড কিমান ভল্টৰ হ'ব এইটো হাই ভল্টেজ তার এইয়া দেখিছেনে সেই দাদাজনে মাছ মাৰি আছে মই জুম কৰি দিছোঁ ৰ'বক এই নাৱত উঠি এইটো কি জাল এইটো আমি এইটো লাঙি হয় আমি সৰুতে পাতিছিলোঁ এইটো
পথাৰত আপোনালোকে মাৰি পাইছেনে মাছ চাছ এনেকৈ মই সৰুতে মাৰিছিলোঁ কিন্তু বহুত পুঠি মাছ লাগে বহুত আৰু যিবিলাক তুৰি পুঠি এইবিলাক লাগে আৰু শান্তি লাগে না আহি পেলাই শান্তি লাগিছে ইভিনিং টাইমত বেছি ভাল লাগে নেকি অলপ মৰ্ণিং টাইমতো আহি ভাল লাগিব হে হয় এইটো কি ঘৰ হে ফুট বাংলা নেকি ফুট বাংলা নেকি এইটো কি আছে সুৰংগ এইপিনে পানী আহে এইয়া দেখা আছে এইটো পানী আহিব সেই দলংখন দেখা নাই এইখিনি মাজেদি সুৰংগ দুটা আছে মজা লাগিছে এইয়া ইমান দুখ মানে কি আছা কেমেৰা ফেচ কৰিব নোৱাৰা নেকি মানে ইমানে ভাল লাগিছে টোপনি লাগিছে টোপনি ভাত চাত খাই লৈ আহিছে আৰু বঢ়িয়াকৈ ছাগলী মাংস দি সেইকাৰণে টোপনি লাগছে বোলে যোৱা ঘূৰিব যাওঁ নাযায় কি বস্তু এইটো হাঁহিব লাগছে এটাই হাঁহি বেলেগ হাঁহি নাই আৰু আছে বহুত আহি আছে তোমাক কিয় দেখাম মেটেকা চা মেটেকা মোক চাব নালাগে মেটেকা চাই কি কৰোঁ মানুহে মোতকে বেটাৰ মেটেকা বেটাৰ বগলীকেইটা চা বগলীকেইটা চা এই গ'ল উৰি গ'ল মানুহ আন পালে যায় উৰি এইকেইটা মাছ ধৰি আছে চিনি পাইছে ভাই ভাই যে ই গম পোৱা নাই ই উৰি যোৱা নাই এই তোমাৰ আলহী ই উৰি যোৱা নাই সেইটো আমি ওচৰত গ'লে যাব উৰি কিছু দেখো নহয় সেইটো উৰি যাব ৰাউজিৰি যাব ইয়াতে কিয় মোৰ পাইছো পইচা খুজিব আহিছ তই এনেকৈ বগলী যদি মাছ ধৰি ধৰি বেচলা হয় মই নাযাওঁ এইগিলা শিয়ালে হাকছে নেকি কুকুৰে হাকছে দেখিছেনে ৰাইজ কি ধুনীয়াকৈ মাছ খাই আছে ইয়াতে মাছ ক'ত বিচাৰি পাই আছে ইয়াতে মাছৰ পোকো খায় ন অকল মাছে নাখায় নহয় এইয়া কি লাইন লাইনকৈ বহিছে গোটেই ইয়াতে পিকনিক খাব আহিছে নেকি সদায় পিকনিক নাই বঢ়িয়া লাগিছে না এই তই মোৰ ভাগৰ কিয় লৈছা সি কৈছে খেদলা সেইকাৰণে এইবোৰ আমাৰ মানুহে ডেক'ৰেশ্যন কৰি থৈ দিছে দীপৰ বিলখন ইমান ধুনীয়াকৈ সজাই থৈ দিছে প্লাষ্টিকেদি ভাল লাগিছে কিন্তু ন খাবা দুটাত 4 টকা দুটাত 100 টকা দিয়ক দুটা হা দিয়ক এটা মোক দিয়ক ৱাও Hey. Cheers. Kena laksi. আমাৰ এখেতে ইয়াতে ট্ৰেইন আহিব বুলি ৰখি আছে মোক মাতি মাতি লৈ আহিলে জানানে ইয়াতে বোলে আহে ইয়াতে আহে বোলে ইয়াতে আহে বোলে জীৱনত ট্ৰেইন দেখা নাই নহয় প্ৰথম দেখিলোঁ সেইকাৰণে ট্ৰেইন যাৰ চাং ৰ
ৰেলৱে ব্ৰিজ হয়। তো ইয়াৰ কাষেদি এটা সৰু ৰাস্তা বনাই দিছে তেওঁলোকে, যাতে মানুহ আহিলে ইয়াতে চাব পাৰে ধুনীয়াকৈ, ৰেল যোৱা ভিউটো চব পাব পাৰে আৰু গোটেই ভিউজখিনি দেখিব পাৰে। এইখিনি জেগাখিনি সেইখিনিও মানে পিকনিক খাব পাৰি, তাতেও জেগা আছে আৰু আগৰ পিনেও আছে, মই তেতিয়া দেখাইছিলোঁ আপোনালোকক। কিন্তু ইয়াতে পিকনিক খালে আপোনালোকে লেতেৰা চেতেৰা নকৰিব আৰু সেইটোৱে আশা থাকিল, কাৰণ দীপৰ বিলখন অলৰেডি বহুত কম্প্ৰমাইজ হৈ আছে অলৰেডি। ত' বহুত জীৱ জন্তু মৰে ইয়াতে, নিউজ চিউজ শুনিবলৈ পাওঁ। তো সকলোৰে বাসস্থান, গতিকে যিয়ে কি নহওক আজিলৈ ইমানতে সামৰিছোঁ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। থেংক থেংক ইউ। ইউ।